পড়লো 2024 তো প্রায় ওহো টুপি পিন্ধি নাইলো 2024 প্ৰায় শেষেই হ'ল আজি হ'ল ডিচেম্বৰৰ 29 তাৰিখ আৰু মাত্ৰ দুদিন আছে 30-31 তাৰপিছত আমাৰ মাঘৰ বিহু আহি আছে যিহেতু আমি ভেলা বনাব লাগিব সেইকাৰণে আৰু প্ৰায় একচুৱেলি তাৰমানে সদায় নাথাকে ৰবিবাৰটোত অলপ সময় পায় সেইকাৰণে আজি গোটেইতে একলগ হৈ কিনে আমি ভেলা বনাম এতিয়া মই আকলাই আছোঁ বস্তিত আৰু বাকীগিলা আছে অলপ আগত মই এতিয়া মাতিব লাগিব কাৰণ মই গেছিল এইকেইটা দিন বৰ ভাল লাগে কাৰণ বৰষুণ চৰষুণ নাই আৰু ধুনীয়া একদম শুকান বতৰ ৰ'দটো খালি অলপ লাগে বেছিকৈ ঠাণ্ডা দিন না আৰু এনে এতিয়া অলপ চলতে এইবিলাক কল চচনিবিলাক ৰেডি কৰি থৈ দিছে এইখিনি আমি লৈ যাম আৰু অলপ আগত আছে বাকী আপোনালোকৰ ফালে ভেলা চেলা বনছিলে নাই জনাব কমেণ্টত পথাৰখিনি প্ৰায় শুক পল্লু মজা আয়া একো নাই ক'ত আছা ভাই একেলগে সেইকাৰণে আমি গোটাম হৰাইছোঁ এতিয়া চবেই বেলেগ বেলেগ জেগাত আছে এতিয়া ময়ো যাই আছোঁ আপোনালোকক চব দেখাই আছোঁ এখানে আমাৰ পথাৰখন কি ধুনীয়া এটা পথাৰ এইটো আমাৰ বিল ইয়াতে আমাৰ মাছ চাছ জমা হয় যেতিয়া শুকান বতৰ হয় আমি ইয়াতে সিঁচোঁ বেছি যাই আছোঁ মই এতিয়া ইয়াতে কি বঢ়িয়া হাগি থৈ দিছি চাওক कौन है ये लोग कहाँ से आते हैं অলপো দেৰি নহৈছিলোঁ এফালে যাবা বিচৰি আহি কেনে মই এইখিনি জেগাত অলপমান বহিছোঁ কোনোবাই যদি মোক বাই চান্স মনে মনে চায়ো আছে ভাবিব কি হাক বেয়া বহিছে বাৰু এইবিলাক কথাক আমি গুৰুত্ব নিদিয়ে মোৰ কথাটোত আপোনালোকে গুৰুত্ব দিয়ক আজি সিহঁতে কল চচনি ধুইবা আহিছিল চবেই একেলগত আমি তাৰমানে কল চচনি ধুইম যিহেতু আজি ৰবিবাৰ চবেই ঘৰত আছে সেইকাৰণে আমি একেলগে কল চচনি ধুইম আৰু ভেলা বনাম কিন্তু মোৰ আজি অলপ গাটো বেয়া আৰু ঘৰতো অলপ কাম আছে সেইকাৰণে মই আজি কল চচনি নুধুওঁ সিহঁতক জাষ্ট এটা তাৰমানে মই যে কামটো কৰিবৰ কাৰণে আগ্ৰহী সেইকাৰণে মই অলপ সিহঁতক বিশ্ৰাম নাটক এটা কৰিলোঁ আমাৰ বস্তি कैसा लगा मेरा मजाक এটা কৰিলোঁ আমাৰ বস্তিয়ে হয় এইটো আমাৰ বস্তিটো দি সিহঁতে আজি ফাৰ্ষ্ট কল চচনিখিনি মানে আজি ধুইব আৰু বহুতে হয়তো কল চচনি ধুইব বুলি কোৱা কথাটো মানে বুজি পোৱা নাই ধুইব মানে কলগছ এডালৰ মানে শুকান পাতটো মানে এৰাই অনাটোকে আমি ধোঁৱা বুলি কওঁ এইটো গাঁৱলীয়া শব্দ বুলি ক'ব পাৰি আমি কল চচনিটো ধুই কেনে আমি মেজি বনোৱাত আমি মানে ব্যৱহাৰ কৰিম বাৰু সেইখিনি বাদ দিলোঁ আমি এতিয়া সিহঁতৰ লগৰকেইটা এতিয়া গ'ল সেইফালে গৈছি মই এতিয়া আছোঁ ইয়াতে আৰু আজি মই কল চচনি নুধুওঁ মই এতিয়া বঢ়িয়াকৈ যাই গাটো ধুই দিওঁ আৰু আজি ভিডিঅ'টো এইখিনিতে বাই বাই